নমস্কাৰ। বহুদিনৰ মূৰত কবিতা এটা আবৃত্তি কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম পিতায়ো দুখ তই নকৰিবি অলপো। পিতায়ো দুখ তই নকৰিবি অলপো। পৰীক্ষাহে বেয়া হ'ল, তাতেনো কি হ'ল? আচলতে মোৰেই নাছিল পঢ়ি শুনি হাকিম মুঞ্চি হোৱাৰ সপোন। নাই মোৰ বিদেশলৈ যোৱাৰো হেঁপাহ। নালাগেচোন কৰিব মোৰ ল'ৰা বিদেশত থাকে বুলি অহংকাৰ। দেখিছোঁ নহয় নিজৰ ল'ৰা ছোৱালীক বিদেশত থাকে বুলি অহংকাৰত গদগদ হোৱা মাক বাপেকৰ বুঢ়াকালত কি হয় দশা। চাকৰ চাকৰণি নহ'লে দিনতে আন্ধাৰ। অ' পিতাই, মই জানো তোৰ মন আছিল গৰ্বৰে ক'বলৈ মোৰ ল'ৰা বিদেশত থাকে। পিছে কি কৰিবি, মোৰহে নাছিল বিদেশলৈ যোৱাৰ অলপো হেঁপাহ। তইতো জানই গাঁৱৰ বোকা খচি ডাঙৰ দীঘল হোৱা মই তোৰ একমাত্ৰ ল'ৰা। তহঁতৰ সেৱাইহে মোৰ পূজা। তহঁতৰ প্ৰতিটোপাল কেঁচা ঘামত লালিত পালিত হৈছে মোৰ শৈশৱ, মোৰ কৈশোৰ, মোৰ যৌৱন। তহঁতক এৰি মইনো বিদেশত কেনেকৈ থাকোঁ পিতাই? পঢ়ি শুনি হাকিম নহ'লো কি হ'ল? মই যে তোৰ বুকুৰ মাজত আছোঁ, ইয়াতকৈ ডাঙৰ গৌৰৱ তোৰ বাবে কি হ'ব পাৰে? হাকিম মহাজনৰ বাপেক মাকবোৰ দেখোন বুঢ়াকালত বৃদ্ধাশ্ৰমতহে থাকে। পিতায়ো, এদিনচোন তয়ে কৈছিলি নাঙলৰ শিৰলত সপোন গজে। নাঙলৰ শিৰলত সপোন ফুলে আৰু নাঙলৰ শিৰলত সপোনবোৰ সেউজীয়া বৰষুণ হৈ বুকুলৈ নামে। মই গাঁৱলীয়া ল'ৰা পিতাই। গাঁৱৰ পলসুৱা আৱেগে মোক এতিয়াও আৱৰি ৰাখিছে। জাকৈয়া ছোৱালীৰ খিলখিল হাঁহিৰ সন্ধিয়া, যৌৱনৰ উচ্ছল আৱেগত নদীৰ কলনোল কি অমিয়া সুখ। সুখ কিনিবলৈ টকা কিয় লাগে পিতাই? মোৰ কেঁচা মাটিত সুখ উপচি আছে। পিতায়ো দুখ তই নকৰিবি অলপো। পঢ়ি শুনি বৰ মানুহ নহ'লো কি হ'ল? তই গোটাই থোৱা খেতি কেইডৰা আছে। কালিলৈৰ পৰা মই কেঁকোৰা নাঙলত ধৰিম, নাঙলৰ শিৰলত সিঁচি দিম সোণ ফলা মাটিৰ আৱেগ। তই দুখ নকৰিবি পিতাই, তই দুখ নকৰিবি। ধন্যবাদ।